নমস্কাৰ বন্ধুসকল, খাৰখোৱা লাইভলৈ আপোনালোকক স্বাগতম। এতিয়া আজি আমি আহিছোঁ বৰপেটাৰ সৰ্থেবাৰী সভা মহোৎসৱলৈ, আৰু আজি আপোনালোকক দেখাম সৰ্থেবাৰী সভা মহোৎসৱৰ কিছুমান দৃশ্যপট। ইতিমধ্যে আমি আপোনালোকক আমাৰ আগৰটো ভিডিঅ'ত সৰ্থেবাৰী সভা মহোৎসৱৰ ইতিহাস তথা সৰ্থেবাৰীৰ ইতিহাসৰ বিষয়ে জনাইছিলোঁ, আৰু আপোনালোকে যদি ইচ্ছা কৰে আমাৰ আগৰটো ভিডিঅ' চাব পাৰে। আৰু এতিয়া আমি আপোনালোকক জনাম প্ৰকৃততে সৰ্থেবাৰী সভাতনো কি হয়। আহকচোন আমি জানো। এইখন সৰ্থেবাৰী সভা মহোৎসৱৰ ইতিহাস ১৫০ বছৰতকৈ পুৰণি। এই সভা মহোৎসৱৰ লগতে ইয়াত এখন বৃহৎ বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে। আমি আপোনালোকক দেখুৱাই আছোঁ বাণিজ্য মেলাৰ কিছু দৃশ্য। আপোনালোকে দেখিছে ইয়াত প্ৰথম দিনা যি হোম যজ্ঞ কৰা হয়, তাত বহুতো দূৰ দূৰণিৰ পৰা অজস্ৰ ভক্তপ্ৰাণ মানুহে ইয়াত আহে। আনহাতে যি বাণিজ্য মেলা, তাত এই অঞ্চলৰ প্ৰায়ভাগ মানুহে আচলতে যিহেতু কাঁহ শিল্পৰ লগত জড়িত, তেওঁলোকে বছৰত তেনেকৈ সময় নাপায় বা তেওঁলোকে ব্যস্ত থাকে। তো এই সভা মহোৎসৱতে তেওঁলোকে গোটেই বছৰটোৰ বাবে প্ৰয়োজনীয় সকলো সা সামগ্ৰী, যি ঘৰ চলাবলৈ বা যি কাপোৰ কানি সকলো মানে এই সভা মহোৎসৱত কিনি লয়। আৰু যিহেতু এইখন এখন বাণিজ্য মেলা হয়, ইয়াত বাণিজ্য মেলাত বিভিন্ন সামগ্ৰী মানে কম মূল্যত বা ৰেহাই মূল্যত পোৱা যায়। অন্যহাতে এইবাৰ আমি আপোনালোকক দেখুৱাইছোঁ সৰ্থেবাৰী পাঁচখেল গয়াগড়ৰ বৰনামঘৰ। এই বৰনামঘৰতে ভিতৰত সৰ্থেবাৰী অঞ্চলৰ যি ৫টা খেল আছে, 5টা খেলৰ পৰা বিভিন্ন চুবুৰীৰ পৰা গোসাঁই অনা হয়, আৰু এই গোসাঁইবোৰ আনি এই বৰনামঘৰত সৰ্থেবাৰী সভাৰ হোম যজ্ঞৰ আগদিনা সংস্থাপন কৰা হয় সেই গোসাঁইবোৰক। তাৰপিছত ইয়াত যিখিনি মহাপুৰুষীয়া মানুহ থাকে, সেই মহাপুৰুষীয়া মানুহখিনিয়ে নাম আদিৰ আয়োজন কৰে। আনহাতে যিখিনি শাক্তপন্থী মানুহ থাকে, তেওঁলোকে হোম যজ্ঞৰ আয়োজন কৰে। যিহেতু ইয়াত বিভিন্ন ধৰ্মীয় বিশ্বাসী মানুহ থাকে, কিন্তু আটাইবিলাক মানুহে নিজা নিজা ৰীতি নীতিৰে এই সভা মহোৎসৱখনক আঁকোৱালি লৈছে। আহকচোন আমি সৰ্থেবাৰী পাঁচখেল গয়াগড়ৰ বৰনামঘৰৰ ভিতৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাওঁ। এইখিনি ঠাইতে ১০৮জন পুৰোহিতে সৰ্থেবাৰী সভা মহোৎসৱৰ হোম যজ্ঞৰ আয়োজন কৰে। যি সৰ্থেবাৰী সভা মহোৎসৱৰ হোম যজ্ঞ, সেইদিনা সৰ্থেবাৰীৰ এই যি পাঁচখেল গয়াগড়ৰ জগন্নাথ মহাপ্ৰভুৰ নাম কীৰ্তন বা হোম যজ্ঞ হয়, তাৰ যিটো প্ৰসাদ, সেই প্ৰসাদটো দিয়া হয় শুকান বুট আৰু চেনিৰ, আৰু সেই প্ৰসাদ গ্ৰহণ কৰা হয় পৰম্পৰাগতভাৱে মাটিৰে তৈয়াৰী টেকেলিত। আচলতে এই বৰনামঘৰটো এই অঞ্চলৰ সম্প্ৰীতিৰ চিন। ইয়াত বিভিন্ন ধৰ্মীয় বিশ্বাসী লোকে বাস কৰে, যদিও সকলোবোৰ ৰাইজৰে ৰীতি নীতি পৰম্পৰাক ইয়াত সন্মান জনোৱা হয়, আৰু তেওঁলোকে সকলোৱে নিজা নিজা ৰীতি নীতিৰে সৰ্থেবাৰী সভা মহোৎসৱত অংশগ্ৰহণ কৰে। এয়া ১০৮জন পুৰোহিতে সৰ্থেবাৰী হোম যজ্ঞত অংশগ্ৰহণ কৰাৰ দৃশ্য। এয়া সৰ্থেবাৰী বৰনামঘৰৰ ভিতৰৰ দৃশ্য। আৰু এইফালে মণিকূটৰ ভিতৰত সৰ্থেবাৰীৰ প্ৰত্যেকটো চুবুৰীৰ পৰা অনা গোসাঁইসমূহ সংস্থাপন কৰা আছে। এইসমূহ গোসাঁই আপোনালোকে দেখিব পাইছে, আৰু এই গোসাঁইসমূহ যেতিয়া সৰ্থেবাৰীৰ দৌল যাত্ৰা বা হোলীৰ সময়ত এই গোসাঁইসমূহক ফুৰাবলৈ অনা হয়, আৰু তেতিয়া এক বৃহৎ উৎসৱ এই অঞ্চলত পালন কৰা হয়। বলকচোন এইবাৰ আমি বাণিজ্য মেলাৰ ভিতৰ অংশলৈ যাওঁ। যিহেতু এতিয়া পুৱাৰ ভাগৰ সময়, গতিকে কিছু মানুহৰ সমাগম হেৰেঙা, কিন্তু দুপৰীয়ালৈ বা ৰাতিলৈ ইয়াত
যথেষ্ট মানুহৰ ভিৰ দেখা যায়। আমি আপোনালোকক দেখাইছোঁ দোকানসমূহ কেনেদৰে সজাই তোলা হৈছে। অন্যহাতে বৰনামঘৰৰ যি বাৰাণ্ডা তাতো বিভিন্ন ধৰণৰ দোকানী আহি পিনে সামগ্ৰী বিক্ৰী কৰি আছে। আচলতে ইয়াত যিবিলাক দোকানী আছে, ব্যৱসায়ী আছে, তেওঁলোক বহু দূৰৰ পৰা আহে আৰু পৰম্পৰাগতভাৱে এটা পিঢ়িৰ পিছত আন এটা পিঢ়ি এই সৰ্থেবাৰী সভা মহোৎসৱলৈ আহি আছে। অন্যহাতে সৰ্থেবাৰী সভাৰ এক বিশেষ আকৰ্ষণ হৈছে জিলাপি। যিহেতু এইটো বতৰ, জিলাপি খোৱাৰ বতৰ বুলি ক'লেও ভুল কোৱা নহ'ব। আমিও জিলাপিৰ সোৱাদ লৈছোঁ সৰ্থেবাৰী সভালৈ আহি। এয়া সৰ্থেবাৰী সভা মহোৎসৱৰ বাহিৰৰ পিনৰ দৃশ্য। সেয়া আপোনাৰ সৰ্থেবাৰীৰ অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ মুখ্য কাৰ্যালয় আৰু এইটো সৰ্থেবাৰীৰ নতুনকৈ নিৰ্মিত মণিকূট। ইয়াত আহিছে নাৰ্চাৰী, বিভিন্ন ধৰণৰ গছ পুলি বিক্ৰী কৰিবলৈ আহিছে এওঁলোক। ধুনীয়া ধুনীয়া ফুল আছে। আৰু সৰ্থেবাৰী যিহেতু কাঁহৰ সামগ্ৰীৰ বাবে বিখ্যাত, কাঁহৰ সামগ্ৰী নিৰ্মাণৰ কাৰণে বিখ্যাত, গতিকে আমি এইবাৰ কাঁহৰ সামগ্ৰী বিক্ৰী কৰা দোকানসমূহলৈ আগবাঢ়িছোঁ। ইয়াত বিভিন্ন ধৰণৰ কাঁহৰ সামগ্ৰীসমূহ বিক্ৰীৰ বাবে সজাই ৰখা হৈছে। এইটো পিতলৰ জাপি, বিভিন্ন ধৰণৰ কাঁহৰ বাচন বৰ্তন সৰ্থেবাৰীত অসমৰ বা ভাৰতৰ অন্য স্থানতকৈ যথেষ্ট কম মূল্যত পোৱা যায়। আৰু ইয়াত মেলালৈ বাহিৰৰ মানুহ অহাৰ অন্যতম কাৰণ হৈছে কাঁহৰ সামগ্ৰী বা যিটো ধাতুৰ সামগ্ৰী, কাঁহ পিতল হওক বা অন্য ধৰণৰ ধাতুৰ সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে ইয়াত বিভিন্ন মানুহ বহুতো দূৰৰ পৰা আহে। যেনেকৈ আপোনাৰ ভূটান বা ম্যানমাৰ বা নেপালৰ পৰা পৰ্যটক ইয়াত কাঁহৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহে। এতিয়া আহি বেলি মূৰৰ ওপৰ পালেহি আৰু মানুহৰ জনসমাগমো বাঢ়ি গৈ আছে। এতিয়া যিহেতু ফাগুনৰ মাহ, লাহে লাহে গৰমৰ প্ৰভাৱ পৰিবলৈ লৈছে আমাৰ বতৰত। এজন ব্যৱসায়ীয়ে শীতল সামগ্ৰী বিক্ৰী কৰি আছে। অজস্ৰ মানুহ, আচলতে অজস্ৰ। এনেকুৱা জনসমাগম হোৱা মেলা এতিয়া হয়তো অসমত খুব কম আছে। দুপৰীয়াৰ দৃশ্য আমি ওপৰৰ পৰা দেখাইছোঁ। এইখন এখন মীনা বজাৰ। ইয়াত বিভিন্ন ধৰণৰ যিটো চাৰ্কাছ হওক বা সৰু ল'ৰাৰ ট্ৰেইন, অন্য ধৰণৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু, বাণিজ্য মেলাৰ অন্যতম কেন্দ্ৰবিন্দু মীনা বজাৰখন। আৰু আমি ওপৰৰ পৰা দেখাইছোঁ আপোনালোকক সৰ্থেবাৰী সভা মহোৎসৱৰ সম্পূৰ্ণ দৃশ্য। আৰু এয়া ইতিমধ্যে সন্ধিয়া হৈছে আৰু সন্ধিয়া হোৱাৰ লগে লগে পোহৰৰ আচলতে গেট উজ্বলি উঠিছে, পোহৰত মেলা উজ্বলি উঠিছে। আৰু এয়া আমি মেলাৰ কিছুমান দৃশ্য ৰাতি আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে লক্ষ্য কৰি যাওক, মেলা চাওক আমাৰ লগতে। এয়া আঙুঠি, আচলতে এই মেলাত যিকোনো ধৰণৰ বস্তু পোৱা যায়। দৈনন্দিন প্ৰয়োজনীয় হওক, যিকোনো ধৰণৰ বস্তু আপোনালোকে মেলাত দেখা পাব এইখন মেলাত। আৰু এই মেলাত ৰাতি সাধাৰণতে ঢুলীয়া ভাওনা হয়, যিটো বস্তু অতিকৈ এতিয়া লোপ পাবলৈ ধৰিছে। ঢুলীয়া ভাওনা ইতিমধ্যে আপোনালোকক আমি দেখাম। এয়া সন্মুখত চলি আছে আৰু এয়া আপোনালোকক এয়া ঢুলীয়া ভাওনাৰ মানুহে ঢুলীয়া ভাওনা চাই আছে আৰু এয়া ঢুলীয়া ভাওনা এয়া পৰিৱেশন কৰি আছে আৰু আমি ঢুলীয়া ভাওনা চাম অলপ। আৰু এই ঢুলীয়া ভাওনাৰ আগত আচলতে ঢোল বজাই লয়, ঢোল তাল। এনেকৈ আপোনালোকে দৃশ্য উপভোগ কৰক আমাৰ লগতে। আচলতে ৰাতি হ'লে সৰ্থেবাৰী মেলা যিখন সৰ্থেবাৰী সভা আচলতে ৰাতি হ'লে উজ্বলি উঠে। কাৰণ মানুহবোৰ ৰাতি হ'লে আজৰি হয় আৰু আজৰি হৈ পানি প্ৰায়ভাগ মানুহে মেলালৈ আহে, সভালৈ আহে আৰু গতিকেলৈ মানুহৰ ভিৰ দেখা পোৱা যায়। আৰু আপোনালোকে নিশ্চয় এয়া ভিৰ লক্ষ্য কৰিছে মেলাৰ। আৰু ৰাতিৰ মেলাৰ কিছুমান দৃশ্য আজি আপোনালোকে চাওক, উপভোগ কৰক। আৰু আমি যিমান পাৰোঁ আপোনালোকক মেলাৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আৰু সভাৰ ইতিমধ্যে আপোনালোকক দেখাই গৈছোঁ, গতিকে সভাৰ লগত যি জড়িত মেলা তাৰ দৃশ্য আপোনালোকে উপভোগ কৰক।
সৰ্থেবাৰীৰ সভা ইতিমধ্যে আপোনালোকক আমি যিমানবোৰ সৰ্থেবাৰী সভা দেখালোঁ আৰু আপোনালোকে নিশ্চয় চালে গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে ইউটিউব চেনেললৈ গম পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত সংযোগ হৈ থাকিব ধন্যবাদ